So good morning guys and welcome back to my YouTube channel. আৰু এটা নতুন ব্লগ লৈ আপোনালোকক স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। কালি ৰাতি হওঁতে 4টা মান বাজিছে, এতিয়া এইকাৰণে অলপ লেটকৈ উঠিলোঁ। 11টা বাজা নাই চাগে, 10:30 বাজি গ'ল। এতিয়া বহুত কাপোৰ ধুব আছে। চ' ব্লগ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু দেখুৱাই থাকোঁ। আজি ছেটাৰডে আৰু আজি 4th ছেটাৰডে, সেইকাৰণে কলেজ বন্ধ। তো দেখুৱাই থাকোঁ কি কৰোঁ। তো লগত থকা ভিডিঅ' চাওঁ আৰু লাইক কৰা, কমেণ্ট কৰা। এতিয়া ৰাতিপুৱা কিবা দিছে চাওঁ, আজি 4th ছেটাৰডে হয়। ৰাহুলে কি কৰিছে? খিচুৰি দিছে। আজি 4th ছেটাৰডে না, সেইকাৰণে খিচুৰি দিছে। বহুদিন খেতে মজা লাগিছে। গাইজ ভাত খাই ভাত মানে ভাতো নহয়, খিচুৰি খালোঁ। এতিয়া আমাৰ কাপোৰ ধুব লাগিব না, বম কাপোৰ ধুব আছে মানে, এইখন ধুব লাগিব। ये लेना है, ये वाला, ये कॉलेज का टी शर्ट है। और धोने के लिए और क्या क्या है, और ये शर्ट है। ये सब कुछ धोना है। देखो आज तो हालात पूरा ख़राब हो जाएगा। उपाय নাই ন, এতিয়া কৰিব লাগিব। দে यार, লাইফটো দেয়াৰে হৈ গৈছে। চব প্ৰব্লেম চল্ভ হৈ আছে অকল দেয়াৰ দি। কিবা এটা হ'লে দে यार। তো গাইছ, এই চব কাপোৰ ইয়াত কিমানখিনি, এতিয়া এইটো চাফা কৰিব লাগিব অলপ। ইয়াত হেৰি আছে, এইখিনি অলপ চাফা কৰি লওঁ। বোকা লাগি আছে ন। অকল মোৰে কষ্ট নহয়, চবৰে চাওক, অৱস্থা চাওক। উপায় নাই, এতিয়া ঘৰৰ পৰা ইমান দূৰত আছো যে মই এতিয়া নিজে ধুব লাগিব। আজিলৈকে গেঞ্জি ধুই পোৱা নাছিলো, আজিকালি পেণ্ট স্পৰ্টিং ধুব লগা হৈছে। এয়াই জীৱন না, উপায় নাই। সেইকাৰণে মই কৈছো দে यार, উপায় নাই। মোৰো ধুব আছে, মই ধুব আৰু। তই নোধোৱা নেকি? মই কাপোৰ ধোৱা মানুহ ৰাখিছোঁ। অ' ভাই চাহাব, অলপ ষ্টেণ্ডাৰ্ড না। এই দিব কি কয়, কাপোৰ ধোৱা লোক ৰাখিছে। আৰে পইচা থকা মানুহ না। দে আমি দুখীয়া মানুহ ভাই। আমি এই চাওক কিমানখিনি চব ধুব লাগিব। ভগৱান,
ফাইনেলি কাপোৰ ধুই আহিলোঁ আৰু পূৰা অৱস্থা পূৰা বেয়া মানে কি ক'ম আৰু দিয়ক এতিয়া গা ধুই লগ পাইছোঁ আৰু গাইজ আৰু এটা আমাৰ ইয়াত ইউটিউবাৰ আছে এইটো ঋষিকেশ কলিতা তাৰ চেনেল নামটো বা কি আছিল ঋষিকেশ কেলিগ্ৰাফী ইয়াত চলি আছে তাৰ তৈয়াৰী ভিডিঅ'টোৰ চেনেলত পাই যাব আৰু মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম ছাবস্ক্ৰাইবো কৰিব নে কি ছাবস্ক্ৰাইব লাগে না ছাবস্ক্ৰাইব প্লিজ চেনেল এইটো আমাৰ পিজিৰ মানে কি বুলি ক'ব পাৰি বিটলা বুলি ক'ব পাৰি আৰু দে দিয়ক ছাবস্ক্ৰাইব কৰিব ঋষিকেশ কলিতাৰ চেনেলটো আজি কাপোৰ ধুই যি ভাগৰ লাগিছে কি ক'ম বাৰু তথাপিও গা চা ধোৱাৰ পিছত গা চা খোৱাৰ পিছত শুইছিলোঁ এতিয়াহে অলপ আগতে সাৰ পালোঁ 5টা 5:30 মান বজাত সাৰ পালোঁ এতিয়া উঠিলোঁ সেয়া পিজিৰ আগত সেইখনত অলপ বহি আছোঁ তো আজিৰ আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ইয়াতে ৰাখোঁ লগ পাম এটা নতুন ভিডিঅ'ত আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' টেক কেয়াৰ বাই